ঐ বগামূলা ৰিহাৰ্চেল সম্পূৰ্ণ হ'লনে? বেছিকেইদিন নাই আকৌ, সোনকালে ৰেডি হয়। এইকেইদিন নতুন বছৰ জানুৱাৰী বুলিয়ে গৈ আছে, ৰিহাৰ্চেল কৰিবই পোৱা নাই দেখোন। তই মাথা বেয়া নকৰিবি দেই। মাঘী মেলা আয়োজন কৰিছোঁ, ৰাতি ফাংচনত তই গান গাবি বুলি থৈ দিলোঁ। এতিয়া তই যদি গান নাগাৱ তেনেহ'লে কি হ'ব? মোৰ নাকটো থ'বলৈকে জেগা নাথাকিব। ঘিটিলা, তই টেনচন কিয় লৈছা? এই 2-3 দিন ৰিহাৰ্চেল কৰিলে মোৰ হৈয়ে যাব। টেনচনৰ কথা কৈছ? এইকেইদিন কালেকশ্যন কৰোঁতে ঘূৰি ফুৰোঁতে টিকা ফাটি গৈছে। এনেকৈ কৰ কি কৰ নাজানো আৰু, মুঠতে তই ৰাতি আহি গান গাবহি লাগিব, কৈ দিছোঁ। হ'ব দে তই টেনচন ল'ব দৰকাৰ নাই, মই আছোঁতো। লটাৰী খেলাম বুলি কৈছিলি যে, পুৰস্কাৰ কি দিছা? আছে, কেইবাটাও পুৰস্কাৰ আছে। প্ৰথম পুৰস্কাৰটো ইলুটি শিলুটি। সেইটো আকৌ কেনেকা পুৰস্কাৰ ইলুটি? চিতল মাছৰ নিচিনা অ' মৰম ইলুটি ঐ শিলুটি, অ' মৰম তাৰেনো এজনী দিম। তাৰমানে চিতল মাছ। ঐ গৈ থাকোঁ নেকি, বাকীকেইটা তই পিছত চাই ল'বি আৰু কি আছে। ঠিক আছে তেনেহ'লে, ফাংচনতে লগ পাম আৰু তোক। শ্ৰদ্ধা সাংস্কৃতিকপ্ৰেমী ৰাইজ, ইয়ালৈ নিমন্ত্ৰণ কৰি অনা জনপ্ৰিয় শিল্পী বগামূলা বৰ্তমান আমাৰ মাজত উপস্থিত হৈছে। খন্তেক সময়ৰ পিছতে আপোনালোকৰ আগত তেখেতে গীত পৰিৱেশন কৰিব। আমি তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত জনপ্ৰিয় শিল্পী বগামূলা। ঢেকিনপতা গাঁৱৰ মাঘী মেলা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে পিছতীয়াকৈ হ'লেও নতুন বছৰ শুভেচ্ছাও দিলোঁ দেই। মিহি মিহিকৈ আৰম্ভ কৰি দিয়া আৰু। কি যে তোমাৰ শুৱনি মাত, ৰ'দতে জিলিকে তোমাৰ গাল দুখনি, ঐ হাঁহিতে জিলিকে দাঁত। সকলোৱে সহযোগ কৰিব। মাঘৰ বিহু আহিলে, ঢেঁকীত চাউল খুন্দিলে, আমাৰ গাঁৱৰ জীয়ৰীহঁতে পিঠা পনা বনালে। আজি বিহুৰ উৰুকা, কাইলৈ মেজি জ্বলাবা, এইখন গাঁৱৰ ছোৱালীবোৰে নাচিবকে নাজানে। মাঘৰে উৰুকা ৰাতি ঐ মাজনী, মাঘৰে ঐ উৰুকা ৰাতি, ৰাতিৰে ৰাতি জোহাৰে নাথাকিলে কৰিমনো গৈ পাতি হাঁচুৰি, ঐ মাজনী আৰু আনিম জেউৰা ভাঙি। ধন্যবাদ। খৰিডোখৰ কাটি দে, মেজিটো সাজি দে, গধূলিকে ভোজ খাম, মাংসখিনি আনি দে, জুইকুৰা লগাই দে, কেৰাহীটো পাতি দে, মিঠাতেল ঢালি দে, মাংসখিনি ভাজি দে। এইবাৰ কি নাপায় বাপেকে, ডিজে বজাই দে, ৰেপ চং লগাই দে, এপাক তই নাচি দে। আজিলৈ ইমানতে বাই বাই দি দে।